Hello everyone, welcome to my YouTube channel. আমাৰ ইয়াত 11 তাৰিখৰ দিনা প্ৰচেছন কৰা হৈছে। হাই স্কুল, গাৰ্লছ আৰু আপোনাৰ LP সকলোৱে মানে এটা টিম হয়, যেনে হাই স্কুলে বেলেগকৈ কৰিছে, তাৰপিছত গাৰ্লছ হাই স্কুলে বেলেগকৈ কৰিছে, হাই ছেকেণ্ডেৰীয়ে বেলেগকৈ কৰিছে, তেনেকৈ প্ৰচেছন কৰা হৈছে। আৰু লগতে জীৱিকা সখী গোটৰ যিবোৰ জীৱিকা সখী বাইদেউ তেওঁলোকেও কৰিছে আৰু অংগনবাড়ী স্কুলৰ বাইদেউসকলেও কৰিছে। আপোনালোকক মই ভিডিঅ'টো দেখুৱাম, ভিডিঅ'টো চাবচোন। আমাৰ ইয়াত মানে 11 তাৰিখে প্ৰচেছন কৰিছে আৰু 3 দিনীয়া কাৰ্যসূচী আছে, 3 দিনে বোলে প্ৰচেছন কৰিব। আৰু আপোনালোকৰ তাত তেনেকৈ প্ৰচেছন কৰিছে নাই কৰা মোক কমেণ্ট ছেকশ্যনত জনাব। কিন্তু আমাৰ ইয়াত এনেদৰে প্ৰচেছন কৰা হৈছে। আৰু লগতে যিটো ঘৰে ঘৰে tiranga কৈছে, ঘৰে ঘৰে tiranga হ'ব। আমাৰ ইয়াত ঘৰে ঘৰেতো বাদেই দিয়ক, স্কুটি, বাইক, ট্ৰেক্টৰ সকলোতে মানে tiranga। মই অলপ দেখুৱাম বাৰু। আমাৰ ইয়াত তেনেকৈ চাইকেলটো আনকি tiranga। আৰু মই এতিয়া ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাওকচোন। চবেই মানে ভাল লাগিছে, প্ৰচেছনটো দেখিয়ে ভাল লাগিছে, ৰেলীটো ইমানেই ভাল লাগিছে। যিবোৰ জীৱিকা সখী বাইদেউহঁত আছে তেওঁলোকে সেউজীয়া ব্লাউজ আৰু বগা চাদৰ লৈছে আৰু নিজৰ কোটবোৰ পিন্ধি লৈছে। ভাল লাগিছে দেখি, বহুতেই ভাল লাগিছে। ব'লকচোন ভিডিঅ'টো অলপমান উপভোগ কৰোঁ। নিশা লগতে লগ হৈ ল'ব লাগিছিল, ফটোত ঠিক জানো।